পুনৰ বৃদ্ধি পাব ৰেলৰ টিকটৰ মূল্য। নন এচিত এতিয়াৰে পৰা প্ৰতি কিলোমিটাৰত বৃদ্ধি পাব 1 পইচাকৈ। আনহাতে এচি শ্ৰেণীৰ প্ৰতি কিলোমিটাৰত বৃদ্ধি পাব 2 পইচাকৈ। সাধাৰণ শ্ৰেণীত 500 কিলোমিটাৰলৈ বৃদ্ধি নাপাব কোনো মূল্য। আনহাতে 500 কিলোমিটাৰতকৈ অধিক যাত্ৰা কৰিলে বৃদ্ধি পাব টিকটৰ মূল্য। 500 কিলোমিটাৰৰ অধিক হ'লে ভৰিব লাগিব আধা পইচাকৈ। এই নিয়ম ৰেলৱে বিভাগে কাৰ্যকৰী কৰিব 1 জুলাইৰ পৰা। কেইবাবছৰৰ পাছত প্ৰথমবাৰৰ বাবে যাত্ৰীবাহী ৰেলৰ ভাড়া বৃদ্ধি কৰিবলৈ সাজু হৈছে ৰেল বিভাগ। 1 জুলাই 2025 পৰা কাৰ্যকৰী হ'ব ভাড়াৰ সামান্য বৃদ্ধি। ৰেল বিভাগৰ সূত্ৰই জনোৱা অনুসৰি নন এচি মেইল এক্সপ্ৰেছ ৰেলৰ যাত্ৰীৰ ভাড়াৰ প্ৰতি কিলোমিটাৰত 1 পইচাকৈ বৃদ্ধি কৰা হ'ব। আনহাতে এচি ক্লাছৰ ভাড়া বৃদ্ধি হ'ব প্ৰতি কিলোমিটাৰত 2 পইচাকৈ। মন কৰিবলগীয়া যে 500 কিলোমিটাৰ ভাড়াৰ ভ্ৰমণৰ বাবে উপনগৰৰ টিকট আৰু দ্বিতীয় শ্ৰেণীৰ যাত্ৰাৰ ভাড়া বৃদ্ধি নহ'ব। অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ ভাড়া 500 কিলোমিটাৰলৈ বৃদ্ধি নহ'ব। 500 কিলোমিটাৰতকৈ অধিক দূৰত্বৰ বাবে আধা পইচাকৈ আদায় দিব লাগিব। ইয়াৰ উপৰিও মাহেকীয়া ছিজন টিকটত কোনো ধৰণৰ বৃদ্ধি নহ'ব। চলিত মাহৰ আৰম্ভণিতে ভাৰতীয় ৰেলৱেই এটা উল্লেখযোগ্য ঘোষণা কৰিছে। 2025ৰ 1 জুলাইৰ পৰা আৰম্ভ হোৱা তৎকাল ৰেলৰ টিকট বুকিঙৰ বাবে আধাৰ প্ৰমাণীকৰণৰ প্ৰয়োজন আছিল। 2025 চনৰ 10 জুনত জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে ৰেল মন্ত্ৰণালয়ে সকলো ৰেলৱে মণ্ডলক জনাইছে যে এই নতুন প্ৰয়োজনীয়তাৰ উদ্দেশ্য হৈছে যিটো সাধাৰণ শেষ ব্যৱহাৰকাৰীয়ে তৎকাল আঁচনিৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰা। ৰেলৱেৰ আনুষ্ঠানিক জাননীত উল্লেখ কৰা হৈছে অহা 1/7/2025 পৰা এই নিয়ম কাৰ্যকৰী হ'ব।